Hello my lovely viewers, welcome back to my YouTube channel. আজি মই ট্ৰেচাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটি ৰেচিপি ভিডিও লৈ আহিছো। সো ৰেচিপিটো কি হয় ভিডিওটো স্কিপ নকৰাকৈ আগলৈকে চাই থাককচোন। সো লেটস ষ্টাৰ্ট দা ভিডিও। আজি ৰেচিপিটো বনাবলৈ মই আধা বাটি মচুৰ দালি লৈছো, এক বাটি মিঠৈ লৈছো আৰু 1 কাপ গাখীৰ লৈছো। লগতে কেইটামান বাদাম আৰু ইলাচি কেইটামানো থেতুলিয়াই লৈছো। এইখিনি ইনগ্ৰেডিয়েন্ট আজি ৰেচিপিটোৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে মই মচুৰ দালিখিনি ভালকৈ ধুই থৈ লৈছো আৰু এতিয়া শুকান কেৰাহীটোত মই মচুৰ দালিখিনি অলপ সময় ভাজি থাকিম। 5-6 মিনিট মান ভাজিলেই হ'ব। তাৰ পিছতে গেছটো অফ কৰি মই ভাজি হোৱা মচুৰ দালিখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া মচুৰ দালিখিনি পাউডাৰ হৈ গ'ল। আৰু এতিয়া গৰম হৈ থকা কেৰাহীটোত মই আধা গ্লাছ পানী দি দিম। তাতে মই মিঠৈখিনিও দি দিছোঁ। মিঠৈখিনি অকণমান ডাঠ নোহোৱালৈকে লৰাই থাকিব লাগিব। এয়া দেখিছেনে মিঠৈখিনি অকণমান ডাঠ হ'বলৈ লৈছে। আৰু এতিয়া মই ইয়াতে গুড়া কৰি থোৱা মচুৰ দালিখিনি দি দিছোঁ। আৰু এতিয়া গোটেইখিনি অলপ সময় লৰাব লাগিব। গোটেইখিনি মিক্স হোৱাৰ পিছতে ইয়াত মই 1 কাপ গাখীৰ এড কৰিছোঁ। তাৰপিছতে ইয়াত মই বাদাম কেইটামানো দি দিছোঁ আৰু লগতে মই থেতেলিয়াই থোৱা ইলাচি কেইটামানো দি দিছোঁ। আৰু গোটেইখিনি একেলগে মিক্স কৰিব লাগিব। তাৰপিছতে মই ইয়াত আধা চামুচ ঘি দি দিছোঁ। আৰু গোটেইখিনি এনেকৈ ধুনীয়াকৈ মিক্স হোৱাৰ পিছতে মই ঠাণ্ডা হোৱাৰ পিছত এনেকৈ এটা বাটিত মই বস্তুখিনি উলিয়াই লৈছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ বস্তুখিনি মিক্স হৈ গ'ল। আৰু এতিয়া মই লাডু বনাম। আপোনালোকে হয়তো গম পালেই যে মই আজি মচুৰ দালিৰ লাডু বনাইছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ লাডুখিনি হৈছে। খাবলৈও কিন্তু বিৰাট ভাল হৈছে দেই। আপোনালোকেও বনাই খাবচোন আৰু কেনেকুৱা পায় মোক জনাব। যদি ভাল পালে ভিডিওটো তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব।